মিছন চাৰিআলি পুলিচ পইণ্টটোত ডাঙৰ খুঁটা এটা বহাৰ কাম চলি আছে, সেইকাৰণে বহুত ভিৰ হৈ আছে। আমি ইয়াত কুমাৰগাঁও গটঙাৰ পৰাই আজি লাইন পাতিছে। বহুত প্ৰচণ্ড ৰ'দ। এই ৰ'দত বাইদেউজনীয়েও এইটো লওক। ৰ'দত পোৱালিটো লৈ নুফুৰিব বাইদেউ, পোৱালিকণৰ বেমাৰ হৈ যাব বুজিছে। যাওক। বহুতেই লম্বা যায় মাগে পিছে, দেখিছে পিছলৈ কেনেকুৱা লম্বা যাম। সেইকাৰণে মিছন চাৰিআলি হৈ নাহিব কোনোবা আহিবলগীয়া আছে যদি। এয়া আমি গাড়ী এৰি দিলোঁ, গাড়ীত আহিব নোৱাৰে খোজকাঢ়ি। কেনেকুৱা যাম আৰু এয়া দেখিছে, এয়া দেখিছে এইটো যাম কলৈকে গৈছে দেখিছে। এইটো যাম মিছন চাৰিআলি পইণ্টত, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। এতিয়া আপোনাৰ ফ'ৰক'ৰ্ডৰ মুখৰ পৰা এইটো লাইন তিনিআলি বজাৰ পাৰ হৈ গৈছে, সেইকাৰণে আপোনালোকৰ পৰাপক্ষত যে এইপিনে নাহিব এইকেইদিন। যাম আজি মিছন চাৰিআলি ন। কেনেকুৱা কণ্ডিশ্যনত গাড়ীয়ে ফাঁ কৰি পেলাইছে। বহুতেই যান জঁট মিছন চাৰিআলি। এতিয়া কাম চলি আছে, প্ৰখৰ ৰ'দকো নেওচি পুৰা দিনে ৰাতিয়ে কাম চলি আছে, আৰু অভাৰব্ৰিজৰ কাম পূৰ্ণগতিত আৰম্ভও হৈছে। গাড়ী থৈ আহিছোঁ ফ'ৰক'ৰ্ডৰ ওচৰত, আৰু কিমান ডাঙৰ ডাঙৰ মেচিন, এয়া মেচিনে এনেকৈ কাম চলি আছে। এইটো দেখিছে কেনেকুৱা মেচিন আহিছে অত্যাধুনিক, আৰু বহুত সোনকালে অভাৰব্ৰিজৰ কামো হৈছে দেই। কম সময়ৰ ভিতৰতে কাম পূৰ্ণগতিত আগবাঢ়িছে। এনেকুৱা মেচিনেৰে সৈতে অভাৰব্ৰিজৰ কাম চলি আছে। কাম পূৰ্ণগতিত হৈছে যদিও বহুতেই ডাঙৰ কাম না, সেইকাৰণে বহুত যান জঁটো হৈছে। এইয়া মিছন চাৰিআলি পুলিচ পইণ্টত আপোনাৰ এই মেচিনটো দি কাম চলি আছে, সেইকাৰণে বহুত ভিৰ হৈছে। এইটো দি কাম এনেকৈ হৈ আছে মিছন চাৰিআলিত, সেইকাৰণে বহুত জাম হৈছে। এই মেচিনটো কাম চলি আছে। মিছন চাৰিআলি পুলিচ পইণ্টত এনেকুৱা কাম চলি থকা দেখি ইমান জাম হৈছে। চাৰিআলিটো বিশ্বনাথ চাৰিআলি অহা পাৰ, ঢেকীয়াজুলি পাৰটো তিনিআলি পাৰ হৈ গৈছে, অসংখ্য জাম। এয়া বজাৰত মানুহ দেখিছে, ৰ'দটোৰ কাৰণে মানুহ কোনোৱে নাই। ফ'ৰক'ৰ্ডৰ পৰা আমি গাড়ী থৈ আহিলোঁ, কিন্তু বজাৰৰ ভিতৰত মানুহ নাই ৰ'দটোৰ কাৰণে। তাকে চাওক বেপাৰী কেনেকৈ খালী খালী বহি আছে, এয়া দেখিছে। ৰ'দ যদি ৰখি থকা নাই, বজাৰখিনি কৰি নিবই লাগিব, সেইকাৰণে বজাৰ কৰি আহিলোঁ। আহক পৰিৱেশটো দেখুৱালোঁ। মিছন চাৰিআলি বজাৰত মানুহ নাই। জনশূন্য মিছন চাৰিআলি বজাৰ আজি, বহুত জনশূন্য। দেখিলে কি অৱস্থা হৈ গ'ল, ইমান ৰ'দত মানুহ নাই, কেনেকৈ আহিব। সেয়া দেখিছে বেপাৰী চব এনেই বহি আছে, কাষ্টমাৰ নাই। কিন্তু এই ৰ'দত মানুহ ঘৰৰ পৰা ওলাব পৰা নাই। আৰু মিছন চাৰিআলি পুলিচ পইণ্টৰ পৰাও যিটো জাম লাগিছে নহয়। কেনেকুৱা পাইছে খুৰা বজাৰ? ভাত পানী খালে? বিক্ৰী পাত্তা নাই ন? হয় দেই, বহুত বেয়া লগা কথা হৈছে। খুৰা কেনেকুৱা বজাৰ? ভাল ন? গৰমৰ কাৰণে ভাল। এই খুৰাজনে মোৰ মালকেইটা আনি দিয়ে, প্ৰত্যেকবাৰে আনি দিয়ে, সেইকাৰণে খুৰাক লগত লৈ পেলাই মালকেইটা এনেকুৱা আনিলোঁ। বহুত কষ্ট কৰে দেই, সঁচাকৈ ঘৰত বহি থকা নাই। খুৰা কেইটা বজাত আহিছিলে আপুনি? 6টা বজাৰ পৰা লাগি আছে। ভাত খালে? পৰিৱেশ আমি বহুত দূৰতে গাড়ী থৈ পেলাই এনেকৈ আহি আছিলোঁ। বহুত দুখ লগা ঘটনা। এই গৰমত ৰ'দক নেওচি কিছুমান গ্লাছ নমা নাই। অ' বাইদেউ এইটো লওক। ইমান ৰ'দত খোৱা বোৱা কৰিলে নে নাই? খোৱা বোৱা কৰিলে? জামৰ মাজতেই
বহুত দুখ লগা ঘটনা। নাহিব আপোনালোক যে মিছন চাৰিআলি হৈ নাহিব, তাকে দেখুৱাই গ'লোঁ, চাই যাওক। ধন্যবাদ।